গুড মৰ্ণিং সকলোকে মটৰ পৰা গুড মৰ্ণিং জনাইছোঁ। আজি ৰাতিপুৱাৰ নাস্তা হিচাপে আপোনালোকৰ মাজত ভাল এটা ভিডিঅ' লৈ আনিব চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো আপোনালোকে চাই কেনে আপোনালোকে কেনে পালে কেনে পোৱা নাই জনাব আৰু ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আপোনালোকে নিশ্চয় কিবা এটা আপোনালোকে পাব। গতিকে ভিডিঅ'টোত মই এইটো ক'ব বিচাৰিছোঁ যে মই আজি ক'ত আহিলোঁ, কিয় আহিলোঁ, কি কাৰণে আহিলোঁ, আপোনালোকে খালি অনলি ভিডিঅ'টো চাই থাকক। তাৰপিছত আপোনালোকে ভিডিঅ'টোৰ মানে কিছু কথা আপোনালোকে বুজি পাব। গতিকে সেইটো হৈছে যে মই আজি আহিলোঁ নাগৰিজুলিৰ এই গুদাম বস্তি বুলি কয়, এইখিনিতে আমাৰ মামা হয়, প্ৰদীপ মামা, সিহঁতৰ ঘৰত আহিলোঁ। তেখেত এজন শিক্ষকতা কৰে, ষ্টুডেণ্টক পঢ়ায় আৰু গতিকে তেওঁ কি কৰিছে, ইমান ব্যস্ততাৰ মাজত মানে আমি যে খাওঁ পানীটো, সেই পানীটো আমি কি কৰিব লাগে, ক্লিনভাৱে পৰিষ্কাৰভাৱে আমি খাব লাগে পানীটো, হয়নে নাই? গতিকে সেইটোৰ কাৰণে মেচিন এটা তৈয়াৰ কৰি কেনে তেওঁ কি কৰিছে, পানী ফিল্টাৰ কৰি কেনে মেচিনত পানী ছিকি ছাপ্লাই কৰে পানীটো। গতিকে আমাক ভাল পানী খুৱাইছে নিশ্চয়। তেওঁ শিক্ষক হিচাপে আমাক ভাল এটা মানে পদক্ষেপ লৈছে, খুব ভাল লাগিছে। গতিকে সেইটোৰ কাৰণে মই আহিলোঁ যে আপোনালোকেও চোৱা ভিডিঅ'টো আৰু আপোনালোকে পানীবিলাক ভালকৈ ছিকি খাব বা কিনি খাব নোৱাৰিলে আপোনালোকে পানীটো ভালকৈ ঘৰত ছিকি খাব। তাৰমানে ঘৰৰ পানীটো যিমান ছিকিলেও মানে কি হয়, আইৰণ থাকিলে সেই আইৰণ পানীটো যিমান ছিকিলেও মানে আমাৰ কি থাকে, বীজাণুবিলাক শেষ হৈ নাযায়। গতিকে সেই বীজাণুবিলাক শেষ হৈ নাযাৱাৰ বিনিময়ত আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়। গতিকে আমি খোৱা পানীটো পৰিষ্কাৰ বা ক্লিনভাৱে খাব লাগে, কাৰণ তেতিয়াহে আমাৰ বেমাৰ আজাৰৰ পৰা আমি মুক্ত পাব পাৰোঁ। এই কিতাপত পাইছিলোঁ সৰুতে যে পানীয়ে প্ৰাণ, হয় নে নহয়? পানীয়ে প্ৰাণ, যিহেতু আমি ভাত নোখোৱাকৈ এদিন দুদিন থাকিব পাৰোঁ, গতিকে পানী নোখোৱাকৈ নোৱাৰোঁ। ইয়া মই ভিতৰত আহিলোঁ, ইয়াত চোৱা ক'ত কেনেকৈ তৈয়াৰ কৰে পানীৰ, ক'ত কেনেকৈ ছিকে, ইয়াত ড্ৰামত ৰাখে যিটো ভাল পানী। আৰু এই এনেকুৱা দোকানে চোকানে আমি দেখিছিলোঁ যে এনেকুৱা ড্ৰামবিলাক যে ৰাখে, ক'ৰ পৰা পানী এনে, আগতেতো গমেই পোৱা নাছিলোঁ এনেকুৱা পানী ৰাখে যে ক'ৰ নলা নৰ্দমাৰ পৰাতো নভৰাই, ক'ৰবাৰ পৰাতো নভৰাই, সেনেকৈ বুলি ভাবিছিলোঁ। গতিকে এই মেচিনত মানে পানীটো কি কৰে, ফিল্টাৰ কৰে, এইটো মেচিন। আৰু যিটো মেচিনৰ দ্বাৰা পানীটো ছাপ্লাই হয়, এইটো মেচিন, তাৰে পৰা এই তলত দেখা আছে না, এইটো মিটাৰ কিমান মানে হেৰি হয় চাফাৰ কাৰণে, এইটো ফিল্টাৰ, এই দুটা ফিল্টাৰ, এই ফিল্টাৰত এই পাইপেৰে পানী সেনেকৈ ফিল্টাৰ যাই কেনে কি হয়, ছিকি কেনে এইটোত পৰে, এইটোৰ পৰা মেইন ফিল্টাৰ পানীটো এইটোত পৰে, এইটোৰ পৰা মানে এই চিনটেক্সত মানে ভৰা হয়। আৰু চিনটেক্সত ভৰোৱা পানীটো মানে আমি ৰিয়েল পানী, মানে শুদ্ধ পানীটো আমাৰ চিনটেক্সত ভৰা হয়, শুদ্ধ পানীটো। গতিকে এই মানে কেইটা ফিল্টাৰ আছে, 5টা ফিল্টাৰৰ পৰা যেতিয়া নেকি ছিকে পানীটো আহে, তেতিয়া আমি কিমান পৰিষ্কাৰ পানী খাবলৈ পাওঁ। গতিকে আপোনালোকে এবাৰ ভাবক, এইকেইটাত পানী ভৰাই, ইয়াৰ ফিল্টাৰ পানীটো আছে আৰু এনেকৈ ভৰাই কেনে এনেকৈ পেকিং কৰি কেনে এইটো দোকানত মানে ছাপ্লাই দিয়ে। গতিকে মামাই মোক এইটো দিলে, লগতে মই আজি এইটো ল'লোঁ। গতিকে ঘৰত লৈ যাম, পানীটো খাম, মই টেষ্ট কৰি চাম পানীটো কেনেকুৱা। পানীটো টেষ্ট কৰা বস্তু নহয়, কাৰণ পানীটো পানীয়ে। গতিকে পানীটো মানে হেৰিতকৈ ভাল লাগে আৰু যিটো ঘৰত খোৱা পানীতকৈ মানে এই পানীটো মানে বহুত ভাল লাগে। আপোনালোকেও যদি বিচাৰে, দোকানে পোহৰে ঘৰত নিব বিচাৰে, আপোনালোকে যোগাযোগ কৰিব। যদি আপোনালোকে বিচাৰে, তেতিয়া আপোনালোকে কমেণ্ট কৰি জনাব, তেতিয়া মই আপোনালোকক কণ্টেক্ট নাম্বাৰটো দিম। আৰু এনেকুৱা আপোনালোকে সদায় পৰিষ্কাৰ পানী খাবলৈ যত্ন কৰক। আপোনালোকে কিনি খাব নোৱাৰিলেও আপুনি 2-3টা ফিল্টাৰত পানী ছিকি কেনে খাওক, যাতে কিছুমান বেমাৰৰ পৰা আপোনালোকে মুক্ত হৈ থাকিব পাৰে। সেইটোৰ কাৰণে আপোনালোকে এনেকৈ পানীটো ছিকি খাব চেষ্টা কৰক, কাৰণ পানী নোখোৱাকৈ আমি অলপ টাইমত থাকিব নোৱাৰোঁ, হয়নে নহয়? কিন্তু ভাত নোখোৱাকৈ 2-1 দিন থাকিব পাৰে, কিন্তু পানী প্ৰাণ। এইটোত দিলে আমি এইটোৰ ওপৰত এইটো দিয়াৰ কাৰণে মই গতিকে লৈ ল'লোঁ। কিন্তু সেই গাড়ীখনত উঠাই ল'ম, গতিকে ভিডিঅ'টো বনোৱাত অলপ কষ্ট আছে। গতিকে মই থৈ দিলোঁ এটা ঠাইত মোবাইলটো থৈ কেনে। তাৰপিছত মই এই পানীটো যে মই ল'লোঁ, মই আপোনালোকক মানে দেখুৱালোঁ যে মই পানীটো লৈছোঁ না লোৱা নাই। গতিকে এয়া চোৱা, মই গাড়ীত উঠাই ল'লোঁ। গতিকে আৰু বৰ্তমান হ'ল আৰু আজিৰ কাৰণে। বাই বাই, থেংক ইউ, ধন্যবাদ।